নমস্কাৰ মই নয়ন আৰু মোৰ চেনেল নয়ন ৰিয়ান মিক্সলৈ আপোনালোকক স্বাগতম জনালোঁ। ইফালে এইটো ৰাস্তা হৈছে বনিয়াকুচি সৰ্থেবাৰী আৰু এইটো যে সৰু ৰাস্তাটো আছে ইফালে এইটোদি সোমাই যাই কিনে এজন মানুহ আছে তেখেতে এনেকুৱা কিছুমান খেতি কৰিছে সেই খেতিবিলাক আপোনালোক দেখাম যেনেকুৱা ষ্ট্ৰবেৰী খেতি হালধীয়া ফুলকবি আছে বিভিন্ন ধৰণৰ খেতি আছে তেখেতৰ ঘৰত যাম এতিয়া এইটো সৰু ৰাস্তাটো দি সোমাই যাব লাগে এই কামাৰপাৰাত আছোঁ বৰ্তমান কামাৰপাৰা দেখা দিছোঁ এইখন এই কামাৰপাৰা লিখা আছে কামাৰপাৰা এইটো ৰাস্তা আৰু এইটো বৰপেটা ৰাস্তা আৰু ইফালে আছে এইটো সৰ্থেবাৰীৰ ৰাস্তা তো এতিয়া দাদাৰ ঘৰত যাম দাদাৰ ঘৰত যাই যি আছে ষ্ট্ৰবেৰী খেতি কিবা কিবি গোটেইখিনি আপোনালোকক দেখাম আৰু এয়া মই আহি পালোঁ এজন আদৰ্শ খেতিয়কৰ ঘৰ তেখেতৰ ঘৰত আহি প্ৰথমে আপোনালোকক তেখেতৰ এৱাৰ্ডবিলাক দেখাই ল'ম তাৰে পিছতহে খেতি পথাৰত সোমাই যাম প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিছে এনেকৈ এইবিলাক তেখেতে এৱাৰ্ড পাইছে এইবিলাক দেখাই আছোঁ আপোনালোকক আনি আছে এৱাৰ্ডবিলাক এনেকৈ বহুত এৱাৰ্ড পাইছে তেওঁ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন কিতাপখন দিছে আৰু এইখন চিঠিখন দিছে মাইনাই কৈছে হিমন্ত বিশ্ব শৰ্মাই এইখন দিছে আৰু কিতাপখন দিয়া বুলি কৈছে তেখেতৰ নাম পৰমেশ্বৰ ডেকা তেখেতে এনেকুৱা কি কাম কৰিছে যে ইমান এৱাৰ্ড পাব লগা হ'ল আপোনালোকে হয়তো জানিবলৈ নিশ্চয় ইচ্ছা কৰিছে আৰু তেখেতৰ লগতে তেখেতৰ বাইদেউ পাইছে এৱাৰ্ড বহুতো এৱাৰ্ড পাইছে আগতে মই এনেকৈ এৱাৰ্ডবিলাক দেখাই লৈছোঁ তেখেতসকলৰ তাৰে পিছত তেখেতসকলৰ যি কাম কৰিছে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব তেখেতৰ এৱাৰ্ড বুলিলে শেষ নহ'ব আৰু বহুত আছে চাহ তাহ খাই ল'ম আগত তাৰপিছত খেতি পথাৰৰ ভিতৰত সোমাই যাম আপোনালোকক দেখাম দাদাৰে ছোৱালী এজনীয়ে ছোৱালী এজন দাদাৰ এই দাদাজনৰ সৰু ছোৱালীজনীয়ে মোক সিহঁতৰ খেতিবিলাক দেখাব আৰু ক'ত কি আছে বুলি কয় এইটোক প্ৰেচেন ফ্ৰুট মই মাইনাই যি কৈছে ময়ো সেয়ে কৈ দিছোঁ এইটো কি চৰবত বনাই খায় ন আৰু বহুত কিবা কিবি আছে ৰ'ব দেখুৱাবলৈ এয়া মাত্ৰ দেখাইছোঁহে অলপ চলপ ষ্ট্ৰবেৰী খেতি চাব এই চাহ খাই আছোঁ কপৌ ফুল এইটো ফল নেকি ড্ৰেগন এইটো ড্ৰেগন ফল বুলি কৈছে এইটো ড্ৰেগন ফল আমাৰ এটা লাগিছিল মানে ভিতৰখিনি ৰঙা ৰঙা হয় বৰ মিঠা কিন্তু মিঠা না এটা ডাঙৰ হৈছে সেইডালত লাগিছিল এইডাল বহুত ডাঙৰ হৈছে পুৱা হৈ এইটো ড্ৰেগন ফল বুলি কৈছে মাইনাই ফল লাগে বোলে এইটো লাইনত চাওক এইটো পুৰা এইবিলাক হালধীয়া ফুলকবি হয় এইবিলাক আৰু এইফালে এইবিলাক ষ্ট্ৰবেৰী বহু কষ্ট কৰি দাদা মাইনাহঁতে এই খেতিখন কৰি আছে এইবিলাক বহুত আছে ষ্ট্ৰবেৰী খেতি এনেকৈ ষ্ট্ৰবেৰী খেতি কৰিছে এইবিলাক দেখাই আছোঁ ষ্ট্ৰবেৰী খেতি এইবিলাক আছে সৰু সৰু আছে বৰ্তমান এইবিলাক ষ্ট্ৰবেৰী খেতি হয় ষ্ট্ৰবেৰী ইয়াই হ'ল চকীত ডাঙৰ ডাঙৰ ষ্ট্ৰবেৰী এইবিলাক মিঠা বিলাহী এইবিলাক হালধীয়া কালাৰৰ মিঠা বিলাহী হয় হালধীয়া বিলাহী মিঠা বিলাহী বুলি কৈছে কিমান বছৰ হ'ল খেতিখন কৰা মোৰ এইটো খেতি 8 বছৰ হ'ল কৰা এতিয়া 8 বছৰ ষ্ট্ৰবেৰী 8 বছৰ আৰু এটা খুৰাৰ কথা ক'ব লাগিব দিন ৰাতি একদম একাকাৰ কৰে মানে সময়ত ৰাতি পথাৰত 3টা বজালৈকে মানে একদম বহুত কষ্ট কৰে মানুহজনে হয় আৰু এই ক্ষেত্ৰত বহুতো মোৰ উৎসাহ উদ্দীপনা সংবাদ মাধ্যম ছ'চিয়েল মিডিয়াই ৰাকেশৰ দৰে ডেকা ল'ৰা দেখা দিছোঁ এই পেণ্টৰ ওপৰত কৰা খেতি এইটো পেণ্টৰ ওপৰতো কিবা খেতি আছে এইটো কি খেতি খুৰা নাৰ্জী ফুল না এইটো নাৰ্জী ফুল হয় ডাঙৰ হয় এইটো সৰুতে ফুলে মাইনাই কৈ আছে এইটো খেতি কোন মাহত কৰিব লাগে দাদা এই খেতিটো আপুনি অক্টোবৰৰ লাষ্টত নৱেম্বৰৰ ফাৰ্ষ্টত তেনেকুৱা সময়ত কৰিব পাৰে অক্টোবৰৰ লাষ্টত নৱেম্বৰৰ ফাৰ্ষ্টত খৰচ কিমান মান হয় খৰচ আপোনাৰ খেতিটো কৰাৰ ওপৰত খৰচটো ধৰক 1000 মান যদি পুলি 1000 পুলি আনিলে আপোনাৰ মোৰ এটা পুলি 23 টকাকে পৰিছে এটা পুলি 23 টকা ঘৰ আহি পোৱাতে 25 টকা হ'লে 1000 পুলিত 25000 হ'ল 25000 আকৌ তাৰ লেবাৰ খৰচ অন্যান্য সামগ্ৰী মোৰ ইয়াতে 2500 আছে আৰু হেতু যি দেখা পাইছোঁ আপোনাৰ ইফালে আছে হালধীয়া ফুলকবি সেইবিলাক মানে ক'ৰ মাৰ্কেটত বিক্ৰী হয় এইটো বজাৰত দেখা পোৱা নাই সেইটো আমাৰ ইয়াৰে মাৰ্কেটতে বেছি বিক্ৰী হয় আৰু মোৰ যেহেতুকে সম্পূৰ্ণ জৈৱিকভাৱে কৰোঁ মই খেতিটো হয় জৈৱিক খেতিৰ এটা ভেলু আছে মোৰ ঘৰতে বিক্ৰী হয় আৰু সেইটো প্ৰথম কৰিছোঁ খুব সম্ভৱ আমাৰ ইপিনে কোনো কৰা নাই এইটো দেখা নাই আজি ফাৰ্ষ্ট টাইম দেখিলোঁ বাৰু আৰু এতিয়া কিমান আছে এতিয়া পুলি কিমান আছে আপোনাৰ এইখিনিত পুলি এইখিনিত আছে 2500 এইখিনিত আছে 2500 এইখিনিত আছে এইখিনি মই নিজে কিনি আনা পুলি এইখিনি আপুনি নিজে কিনি লোৱা 2500 আছে ইয়াতে 60000 পৰিছে এইখিনি আমাৰ বৰপেটা জিলা কৃষি বিভাগে দিয়া আৰু এইখিনি সৰু আছে নেকি বৰ্তমান সৰু আছে নৱেম্বৰ ডিচেম্বৰৰ 1 তাৰিখে ৰোপণ কৰা এইটো
তো এই খেতিখনত মোক লৈছে ৰাকেশ তালুকদাৰ সৰ্থেবাৰীতে ঘৰ নমস্কাৰ দাদাই এটা মোক দিছে খাব দিছে এইটো মই খাই চাম ধন্যবাদ দাদা এটা খাই দিছোঁ মই আপোনালোকক ৱাও মিঠা আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ ষ্ট্ৰবেৰীৰ খেতি লগতে হালধীয়া ফুলকবি আৰু ইফালে কিবা আছে দেখাম ৰ'ব মিঠা আছে বস্তুটো আছে আৰু বেঙুনীয়া পাতকবি আছে এইবিলাক আপোনালোকক দেখা দিছোঁ চাওক অলপমান এইবিলাক বেঙুনীয়া পাতকবি দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখা পাইছোঁ আজি ষ্ট্ৰবেৰী খাই আছোঁ মিঠা আছে এইটো জীৱনত প্ৰথম দেখা পালোঁ হালধীয়া ফুলকবি চাওক কোনোবাই যদি দেখা পোৱা নাই কমেণ্ট কৰিব আৰু পাইছে যদিও কমেণ্ট কৰিব হালধীয়া ফুলকবি জীৱনত প্ৰথম দেখা পালোঁ হালধীয়া ফুলকবি জীৱনত প্ৰথম দেখা পালোঁ এয়া চাই লওক আপোনালোকে দেখা দিছোঁ মই অলপ চাবৰ কাৰণে মানুহ আহি থাকে ইয়াতে কিছুমানে কাৰণ আমাৰ এই অঞ্চলত এই খেতিটো বহুত নায়ে আৰু নাই বুলিয়ে ক'ব লাগিব মই দেখা নাছিলোঁ আজি প্ৰথম এইকাৰণে আহিলোঁ মোক লৈ আহিল ৰাকেশে আপোনাক ক'লোৱে আগতে বহুত ধুনীয়া বস্তু ইয়াতে কৰি দিছে ইয়াতে আছে জখিনী লাও এইবোৰ জুখিনি লাও বুলি কৈছে এইটো সেউজীয়া কালাৰ সেইটো হালধীয়া কালাৰ এই মাইনাই কৈ আছে ইহঁতৰে এইখন না চব জানেই আৰু সেইকাৰণে ইয়াতে থাকে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে দাদা বৌহঁতে এই খেতিখন কৰি এনেকৈ সংসাৰখন চলাই আছে মাইনা তুমি খেতিটো লাগি থকা দেউতাৰ লগত তোমাৰ অলপ চলপ অভিজ্ঞতা হ'ল ইতা হয় পুলি চুলি আনিৰে ৰুই দিওঁ আৰু ষ্ট্ৰবেৰীতো বহুত বুন গাজে সেইবোৰো উঘালি দিওঁ পানী চানি দিওঁ এনেকুৱা কিছুমান কাম কৰোঁ পঢ়া পাতিৰ লগতো আজৰি খেতিৰ পথাৰৰো কাম কৰোঁ কি তুমি কি পঢ়ি আছা বৰ্তমান মই এতিয়া ক্লাছ 5ত পঢ়ি ক্লাছ 5ত কোন স্কুল আমাৰ সেই 42 নং কামালপাৰা প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছোঁ তো মাইনাৰ পুৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে মানে খেতিৰ লগত জড়িত হৈ থাকে না দেউতাকে এইবিলাক ষ্ট্ৰবেৰী খেতি হালধীয়া ফুলকবি এইবিলাক কৰে তো মাইনাই ইয়াৰ বিষয়ে জানে আৰু বহুতখিনি নলেজ হৈ গৈছে ইয়াতে থাকি পঢ়া পাতি ভালে ৰাখবা লগতে তুমি মানে পুলিবিলাক চৰকাৰে দিয়ে না চৰকাৰে দিছে আৰু আমি ফাৰ্ষ্টতে আমি কিনিও আনিছোঁ চৰকাৰে দিলে অলপ পলম হয় আহোঁতে আমি কিনি আনিছোঁ আগতীয়াকৈ দাম আছে পুলিবিলাকৰ এইটো দাদাই ভাস্কৰ্য টাইপত কিবা বনাই থৈছে আৰু কি চেনেল তোমাৰ নাম ন্যায়জ্যোতি ডেকা ঠিক আছে ছাবস্ক্ৰাইব কৰি দিম আৰু মোৰ যিগিলা ভিউৱাৰ্ছে চাই আছে তেখেতসকলেও ছাবস্ক্ৰাইব কৰি দিব কি নাম ক'লা ন্যায়জ্যোতি ডেকা মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিছোঁ মাইনাৰ ভিডিঅ'বিলাক চাবচোন আপোনালোকে কি বনাবা তাই কি বাঁহৰ গাড়ী নোহোৱাই হ'ল এইকাৰণে দাদাহঁতে এইখন বনাই থৈছে কিছুমানে আহি আৰু এনে আৰু ফটো চটো উঠে আৰু সৰুকৈ বনাই থৈছে বা ফটো উঠা ষ্টাইল চাওকে আকৌ এবাৰ দেখা দিলোঁ হালধীয়া ফুলকবি এয়া হালধীয়া ফুলকবি কি ফটো মাৰি আছ নেকি ষ্ট্ৰবেৰীৰ খেতি তোমাৰ নাম কি আছিল ভাইটি নীলাঞ্চ তালুকদাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ নমস্কাৰ